আগতে মানুহৰ হাতত ফোন নাছিলে মানুহে খা খবৰ পাবলৈ হলে চিঠি লিখে কোনোবা এঠাইত যদি মানুহ এজন ঢুকায় এবছৰ পিছত বেলেগত খবৰ পায় যেতিয়া মোবাইল ফোন আৱিষ্কাৰ হ'ল মোবাইল ফোনবোৰ মানুহৰ হাতে হাতে হ'ল সহজলভ্য এতিয়া আপোনাৰ বিপদ এটা হৈছে ফটকে কোনোবা এজন মানুহক ফোন কৰিব পাৰে ইমান এটা বিজ্ঞানৰ মহান আৱিষ্কাৰক আপুনি বন্ধ কৰি দিব লাগে বুলি কৈছে মানে ৰবা মই যে অসুবিধাত পৰি আছো ইনছে মিলিয়ে এটা আপোনাৰ সুবিধাৰ কাৰণে ইমান ডাঙৰ আৱিষ্কাৰ তাক ভুল বুলি ক'বনে নহয় তুমি এটা কথা মন কৰিছানে তুমি মোবাইলটো যে চাই থাকা কেতিয়াবা চাই থাকোতে পটকে যে কেতিয়াবা বেয়া ভিডিঅ' কিছুমান আহি যায় তুমি চাইছানে দাদা হয় দাদা এনেকে চাই থাকিব চাইবেন ফটকে আহিছে নে নভবা নিচিনা ভিডিঅ' এটা তেনেকুৱা আপোনাৰ নেচাওঁ বুলি ভাবো তেনেকুৱা আপোনাৰ চকুটো যায়েই নহয় মই কেতিয়াবা চাওঁ বাৰু আপুনি চাইনে নাচায় কি কথা কোৱা হে কি ফৰ্টিয়েটি কথা কৈছা মই সেইবিলাক চাবলৈ মোৰ এতিয়া বয়স আছে নেকি